very good. Very good, very good. Very good, very good. নমস্কাৰ লকডাউন ডায়েৰীজৰ এইটো আজি দ্বিতীয় দিন অৰ্থাৎ এইটো মোৰ দ্বিতীয় ভিডিঅ' য'ত চৰকাৰে আমাক ঘোষণা কৰিছে কিছু নীতি নিৰ্দেশনা যে আমি এই 5 দিন ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰিম, ৰাজহুৱা স্থানত আমি সমাগম হ'ব নোৱাৰিম, গতিকে আমি ঘৰৰ ভিতৰতে থাকিব লাগিব। যিহেতু ঘৰৰ ভিতৰত থকাটো মোৰ বাবে অতি অসহ্যকৰ কাম বা আপোনালোকৰ বাবে অতি যিটো বিৰক্তিকৰ হ'ব পাৰে, মই ভাবিলোঁ যে এই 5 দিনত 5টা ভিডিঅ' বনাম আৰু তাত আমি কিছু মনোৰঞ্জনৰ বাবে চেষ্টা কৰিম। কালি এটা ভিডিঅ' হ'ল, প্ৰথম ভিডিঅ'টো গ'ল, প্ৰথম দিন আছিলে লকডাউনৰ, আজি দ্বিতীয় দিন। গতিকে এইটো ভিডিঅ'ত আমি চাম আজি আপোনালোকে কি কৰিব পাৰে। আপোনালোকে যদি ঘৰত বহি বহি অশান্তি পাই আছে তেন্তে আজি কি কৰা উচিত মই তাকে ক'বলৈ আহিছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। ভিডিঅ'টো চাওক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰ্তমান সময়ত ঘৰত বহি বহি আটাইতকৈ কৰিব পৰা যিটো ভাল কাম হৈছে সেইটো হৈছে আপোনালোকে ৱেব ছিৰিজ চাব পাৰে। ভাৰতত এতিয়া যিহেতু নেটফ্লিক্সৰ যি ছেক্ৰেট গেম আহিছিলে তাৰপিছত এতিয়া ভাৰতত ৱেব ছিৰিজৰ এটা যি এখন বজাৰ সৃষ্টি হৈ গৈছে আৰু আপুনি বিভিন্ন ভাল ভাল কণ্টেণ্ট থকা ৱেব ছিৰিজ দেখিবলৈ পাব। কেৱল নেটফ্লিক্স নহয়, আপোনালোকে আমাজন প্ৰাইম ভিডিঅ', ভুট অৰিজিনেল, আনকি অল্ট বালাজী, উল্লু আদি বিভিন্ন ধৰণৰ ষ্ট্ৰিমিং যিবোৰ ছাৰ্ভিচ আহিছে তাত আপোনালোকে এটাতকৈ আনটোত ভাল ভাল দেখিবলৈ পাব। কিন্তু আচল কথাটো হ'ল আমি যদি এইবোৰ চাব লাগে, যদি আমাৰ ছেক্ৰেট গেম চাব লগা হয় বা মিৰ্জাপুৰ বা অপহৰণ চাব লগা হয়, তেন্তে আমি যি যি ষ্ট্ৰিমিং ছাৰ্ভিচ আছে যেনে আমাজন প্ৰাইম ভিডিঅ' হওক বা নেটফ্লিক্সেই হওক, আমি তাৰ ছাবস্ক্ৰিপশ্যন ল'ব লাগে, যিবোৰ নিশ্চয়কৈ দামী, পইচা বহুত দিব লগা হয়। কিন্তু মই এতিয়ালৈকে কোনো ধৰণৰ ছাবস্ক্ৰিপশ্যন লোৱা নাই আৰু মই ভাৰতৰ যিকেইখন আটাইতকৈ জনপ্ৰিয় আছিলে ছেক্ৰেট গেমছই হওক 2টা ছিজনে, মিৰ্জাপুৰ হওক বা এতিয়া আটাইতকৈ যি নতুন ওলাইছে অসুৰখন ভুট অৰিজিনেল অসুৰ ওলাইছে, যিখন অতি চাবলগীয়া। ভাৰতৰ আটাইতকৈ এতিয়া যিখন সৰ্বশ্ৰেষ্ঠ যিখন ৱেব ছিৰিজ এখন হৈছে অসুৰ, মই এখন চাই কমপ্লিট কৰিছোঁ আৰু আপোনালোকক মই এখন কম যে আপোনালোকেও চাওক যদি চাব বিচাৰে, এখন বহুত ভাল ৱেব ছিৰিজ। কিন্তু আচল কথাটো নহয়, আচল কথাটো হৈছে যে আমি চাম কেনেকৈ, কাৰণ এইবোৰ চাব হ'লে আমি বহুত ছাবস্ক্ৰিপশ্যন ল'ব লাগে, বহুত টকা খৰচ কৰি মাহেকীয়া ছাবস্ক্ৰিপশ্যন থাকে। গতিকে মই এইটো ভিডিঅ'ত আপোনালোকক ক'ব বিচাৰিম আপোনালোকে কেনেকৈ এক পইচা খৰচ নকৰাকৈ কেনেকৈ ঘৰত বহি বহি ফ্ৰীকৈ প্ৰতিখন ভাৰতত যিমানবোৰ ৱেব ছিৰিজ আছে, যিমানবোৰ আছে সকলো এটা ক্লিকতে ডাউনলোড কৰিব পাৰিব। আৰু এই যি লকডাউনৰ যিটো কামৰ যিটো জীৱন আহিছে, লকডাউনৰ ভিতৰত ঘৰতে সোমাই থাকিব লগা, অন্ততঃ এই ৱেব ছিৰিজকেইখন চাই আপোনালোকে অলপ মনোৰঞ্জন কৰিব পাৰিব। আৰু যিটো চাবলগীয়া ৱেব ছিৰিজ সকলোৱে চাই আছে, গতিকে আশা কৰিছোঁ আপোনালোকেও চাওক, ভাল পাব নিশ্চয়কৈ। গতিকে এইটো ভিডিঅ'ত মই ক'ম কেনেকৈ বিনামূলীয়াকৈ আপুনি ঘৰতে বহি কোনো ধৰণৰ ছাবস্ক্ৰিপশ্যন নোলোৱাকৈ আমাজন প্ৰাইম ভিডিঅ' হওক, হটষ্টাৰ অৰিজিনেল হওক, নেটফ্লিক্স হওক, ভুট হওক, অল্ট বালাজী, উল্লু, হইচই যিমান আছে সকলোৰে আপোনালোকে ৱেব ছিৰিজ, প্ৰতিখন ৱেব ছিৰিজ আনকি TVFৰো ডাউনলোড কৰিব পাৰিব। গতিকে মই আপোনালোকক আজি এইটো ভিডিঅ'ত ক'ম কেনেকৈ ডাউনলোড কৰিব পাৰে। গতিকে সকলোকে চাই থাকক, ভালদৰে জানক, নিকক, বুজক, কোনো টান কাম নহয়। আৰু আশা কৰিছোঁ সকলোৱে ঘৰতে থাকক, চৰকাৰ নীতি নিৰ্দেশনাবোৰ মানি চলক আৰু নিজৰ লগতে ওচৰ চুবুৰীয়া সকলোৰো স্বাস্থ্যৰ খেয়াল ৰাখক, যাতে এই বেমাৰটো কালৈকৈ বিয়পিব নোৱাৰে। আশা কৰিছোঁ সকলোৱে ষ্টে ছেফ, ষ্টে হোম। গতিকে আপোনালোকে প্ৰথমতে এটা এপ ডাউনলোড কৰিব লাগিব, যিটো এপটো আপোনালোকে প্লে' ষ্ট'ৰত নাপাব, কিন্তু মই তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। মোৰ যি গুগল ড্ৰাইভ আছে মই গুগল ড্ৰাইভত ছেভ কৰি থৈছোঁ। গতিকে সেই লিংকটোত যদি যায় আপোনালোকে আপোনালোকে দেখিবলৈ পাব এনেধৰণে আহিব। ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে এনেকৈ ডাউনলোড কৰাৰ পিছত আপোনালোকে ইনষ্টল কৰি ল'ব পাৰিব। মই অলৰেডি ইনষ্টল কৰা আছে, গতিকে কেনচেল কৰিছোঁ। গতিকে এতিয়া এপটোৰ নাম হৈছে ইণ্ডিয়ান ৱেব ছিৰিজ। গতিকে এইটো ইণ্ডিয়ান ৱেব ছিৰিজ
ইণ্ডিয়ান ৱেব ছিৰিজ। এই এপটোত আপোনালোকে ভাৰতৰ সকলো যিবোৰ ৱেব ছিৰিজ আছে সকলো প্ৰত্যেকখন ৱেব ছিৰিজ ডাউনলোড কৰিব পাৰিব। এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰথমতে আছে এতিয়া চি ষ্টেজ অফ ছিৰিজ স্পেচিয়েল অফ এখন নতুনকৈ ওলাইছে ভাল হটষ্টাৰ স্পেচিয়েল কৰিব পাৰিব আপোনালোকে। আৰু দেখিবলৈ পাব সকলো যি ৱেব ছিৰিজ আছে সকলো এলফাবেটিকেলি ইয়াত আছে। মই যদি এতিয়া আপোনালোকক যিখন কৰিছিলোঁ অচুৰখন মই এই এপটোৰ পৰা ডাউনলোড কৰিছিলোঁ। গতিকে অচুৰ গতিকে যি অচুৰখন এইখন আপোনালোকে এপ যাব যদি যায় এখন প্ৰথমতে দেখিবলৈ পাইছে অচুৰ ছেকেণ্ড অফচুচখনো চাবলগীয়া ৱেব ছিৰিজ। অচুৰখন মই আপোনালোকক ডাউনলোড কৰি দেখুৱাইছোঁ। অচুৰ গ'ল, ক্লিক কৰিলে অচুৰত, আপোনালোকে অচুৰত ক্লিক কৰিলে আপোনালোকে দেখিব পাইছে অচুৰ। গতিকে ইয়াত ডেছক্ৰিপশ্যন দিয়া আছে ৰান টাইম 40 মিনিট, টোটেল ছিজন 11 ছিজনে আহিছে প্ৰথম ছিজন। এতিয়া আপোনালোকে ছিজন 1 যদি যায় ছিজন 1ত ক্লিক কৰক। ছিজন 1 আপোনালোকে যদি দেখে ইয়াত যি 8টা এপিছড আছে গোটেইকেইটা এপিছড আছে। আপোনালোকে এপিছড 1ত যদি ক্লিক কৰে এতিয়া গতিকে ক্লিক টু ডাউনলোড এপিছড 1 এতিয়া আপোনালোকে ক্লিক টু ডাউনলোড এপিছড 1 যি দেখিবলৈ পাইছে আপোনালোকে ইয়াত ক্লিক কৰি পিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু বিশেষ যিটো গুৰুত্বপূৰ্ণ কথা আছে এইটো হৈছে আপোনালোকে যদি বিচাৰি টৰেণ্টত পৰা যদি ডাউনলোড কৰে তেন্তে আপোনালোকে যি এটা এপিছড আপোনালোকে 1 GB 1.5 GB দেখিলে পাব বা কমচে কম 500-700 MB দেখিলে পাব। কিন্তু ইয়াৰ পৰা যদি আপোনালোকে ডাউনলোড কৰে যি 40 মিনিটৰ যিটো এপিছড আছে আপোনালোকে আটাইতকৈ যি খুব বেছি আপোনালোকে মেক্সিমাম 85 MB 85 MB আপোনালোকে এটা এপিছড ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে বেছি নেটপেক যাব বুলি চিন্তা কৰিব দৰকাৰ নাই। আপোনালোকে বেছি আপোনালোকৰ ফোনৰ ষ্ট'ৰেজো নাখায়, আপোনালোকে অতি সহজে ডাউনলোড কৰি চাব পাৰিব। আৰু ইয়াত দেখিবলৈ পালে ABCD বা জেডলৈকে যিমান A to Z বুলি যদি আমি কওঁ সম্পূৰ্ণ A to Z যিমান ৱেব ছিৰিজ আছে প্ৰত্যেকখন ৱেব ছিৰিজ আপোনালোকে এই এপটোৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। গতিকে একেবাৰে সহজ কথা, আপোনালোকে চাওক। ইয়াত আপোনালোকে ছেক্ৰেট গেমছ, মিৰ্জাপুৰ হওক, দ্য ফেমিলি মেন, এতিয়া যি অচুৰ, অফচোচ প্ৰত্যেকখন স্পেচিয়েল এপছ সকলো ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰক আৰু এই লকডাউনৰ যি বিৰক্তিকৰ সময় আছে আপোনালোকে একোখন ৱেব ছিৰিজ চাই পিনি আপোনালোকে সময়বোৰ পাৰ কৰিব পাৰিব। গতিকে লগ পাম নেক্সট ভিডিঅ'ত কাইলৈ, অৰ্থাৎ আমি লকডাউন ডায়েৰিজৰ তৃতীয়টো খণ্ডত আপোনালোকক লগ পাম। আৰু আশা কৰিছোঁ সকলোৱে ঘৰৰ ভিতৰত থাকক, চৰকাৰৰ নীতি নিৰ্দেশনাবোৰ মানি চলক। আৰু মই যিটো এপ দিছোঁ আপোনালোকে এপ্লিকেশ্যনটো আপোনালোকে ৱেব ছিৰিজ ডাউনলোড কৰিব পাৰিব। চাওক, ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু কিবা সুধিব লগা যদি থাকে তেন্তে মোক নিশ্চয়কৈ সুধিব পাৰে।